নিযুক্তি প্ৰক্ৰিয়া খুব সুচাৰুৰূপে চলি আছে। যোৱাকালি এইটো হৈ গ'ল হোমগাৰ্ডছৰ সমাপ্তি হৈছে। এইটো ৰিজাল্টে ওলাবলৈ দিছোঁ 4 দিনৰ ভিতৰত। তাৰপিছত APRO ৰিটেন পৰীক্ষা হৈ গ'ল, তেওঁলোকৰ ইণ্টাৰভিউ আছে। 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ PET PST মাৰ্চত খালী হ'বলগীয়া মানুহখিনি, কাৰণ নতুনকৈ আৰম্ভ হ'ব। তাতো বহু লাখ কেণ্ডিডেটে ইতিমধ্যে এপ্লাই কৰিছে। আৰু 20 তাৰিখে এই ৰিটেন পৰীক্ষাটো হ'ব। এবছলিউটলি এই বিষয়ে কোনো সন্দেহে নাই, মানে কোনেও বেইমানি কৰা স্কোপেই নাই। তাৰমানে ইয়াত বিতৰ্ক একো নাই হোৱা। কাৰোবাৰ পাৰচেপশ্যনৰ আণ্ডাৰষ্টেণ্ডিঙৰ ভুল আছে। আৰু 1:5 ইছ্যুটোৱে আছিলেতো, মানে 5 গুণ মাতিব লাগে। 5 গুণ মাতিবলৈ যদি মানুহে নাথাকে ক'ৰ পৰা মাতিব 5 গুণ? আৰু কিছু ক্ষেত্ৰত আমি একেজন ব্যক্তিয়ে 3-4টা চাকৰিত মানে জিকিছে, পাইছে, কোৱালিফাই কৰিছে। গতিকে আমি প্ৰথমতে তেওঁলোকক ভৰাই পেলাইছিলোঁ। সেই একেটা পোষ্টতে বেলেগ বেলেগ পোষ্টত একেজন ব্যক্তিক আমি ভৰাই থৈছিলোঁ। তেতিয়া যদি দেখিলোঁ ল'ৰা কিছুমান দেখোন আৰু আমি আনিব পাৰোঁ, গতিকে আৰু প্ৰায় 10,000 কেণ্ডিডেটক আকৌ মাতি দিলোঁ। তেওঁৰ ঠিক পিছৰজন, তেওঁক এজন মানুহ হিচাপে ধৰি পেলাই, যদিও তেওঁ 4জন মানুহ হিচাপে তেওঁক ধৰিবলগীয়া 4টা চাকৰিত তেওঁ কোৱালিফাই কৰিলে। গতিকে তেওঁক আঁতৰাই দিলত আমি 10,000 এডিশ্যনেল কেণ্ডিডেটক আমি মাতি দিছোঁ। কৰক, আকৌ যুদ্ধখন কৰিব তেওঁলোকে। আকৌ তাৰ পৰা আকৌ বাছি 9,000টৰহে থাকিবগৈ। গতিকে এতিয়া আমি প্ৰায় 40,000 কেণ্ডিডেটক মাতিছোঁ। তাৰ পৰাতো বহুত নেপালে আৰু আমুকটো গণ্ডগোল তামুকটো গণ্ডগোল কৈ পেলাই লাভ নহ'ব। তাৰমানে এইবোৰ কম্পিটিটিভ পৰীক্ষাত কম্পিটিশ্যন থাকিবই। আমিতো চবকে দিব বিচাৰোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে প্ৰতিযোগিতাত যিখিনি উত্তীৰ্ণ হয় তেওঁলোকেই পায়গৈ। নিযুক্তি প্ৰক্ৰিয়া খুব সুচাৰুৰূপে চলি আছে। যোৱাকালি এইটো হৈ গ'ল হোমগাৰ্ডছৰ সমাপ্তি হৈছে। এইটো ৰিজাল্টে ওলাবলৈ দিছোঁ 4 দিনৰ ভিতৰত। তাৰপিছত APRO ৰিটেন পৰীক্ষা হৈ গ'ল, তেওঁলোকৰ ইণ্টাৰভিউ আছে। 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ PET PST মাৰ্চত খালী হ'বলগীয়া মানুহখিনি, কাৰণ নতুনকৈ আৰম্ভ হ'ব। তাতো বহু লাখ কেণ্ডিডেটে ইতিমধ্যে এপ্লাই কৰিছে। আৰু 20 তাৰিখে এই ৰিটেন পৰীক্ষাটো হ'ব। এবছলিউটলি এই বিষয়ে কোনো সন্দেহে নাই, মানে কোনেও বেইমানি কৰা স্কোপেই নাই। তাৰমানে ইয়াত বিতৰ্ক একো নাই হোৱা। কাৰোবাৰ পাৰচেপশ্যনৰ আণ্ডাৰষ্টেণ্ডিঙৰ ভুল আছে। আৰু 1:5 ইছ্যুটোৱে আছিলেতো, মানে 5 গুণ মাতিব লাগে। 5 গুণ মাতিবলৈ যদি মানুহে নাথাকে ক'ৰ পৰা মাতিব 5 গুণ? আৰু কিছু ক্ষেত্ৰত আমি একেজন ব্যক্তিয়ে 3-4টা চাকৰিত মানে জিকিছে, পাইছে, কোৱালিফাই কৰিছে। গতিকে আমি প্ৰথমতে তেওঁলোকক ভৰাই পেলাইছিলোঁ। সেই একেটা পোষ্টতে বেলেগ বেলেগ পোষ্টত একেজন ব্যক্তিক আমি ভৰাই থৈছিলোঁ। তেতিয়া যদি দেখিলোঁ ল'ৰা কিছুমান দেখোন আৰু আমি আনিব পাৰোঁ, গতিকে আৰু প্ৰায় 10,000 কেণ্ডিডেটক আকৌ মাতি দিলোঁ। তেওঁৰ ঠিক পিছৰজন, তেওঁক এজন মানুহ হিচাপে ধৰি পেলাই, যদিও তেওঁ 4জন মানুহ হিচাপে তেওঁক ধৰিবলগীয়া 4টা চাকৰিত তেওঁ কোৱালিফাই কৰিলে। গতিকে তেওঁক আঁতৰাই দিলত আমি 10,000 এডিশ্যনেল কেণ্ডিডেটক আমি মাতি দিছোঁ। কৰক, আকৌ যুদ্ধখন কৰিব তেওঁলোকে। আকৌ তাৰ পৰা আকৌ বাছি 9,000টৰহে থাকিবগৈ। গতিকে এতিয়া আমি প্ৰায় 40,000 কেণ্ডিডেটক মাতিছোঁ। তাৰ পৰাতো বহুত নেপালে আৰু আমুকটো গণ্ডগোল তামুকটো গণ্ডগোল কৈ পেলাই লাভ নহ'ব। তাৰমানে এইবোৰ কম্পিটিটিভ পৰীক্ষাত কম্পিটিশ্যন থাকিবই। আমিতো চবকে দিব বিচাৰোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে প্ৰতিযোগিতাত যিখিনি উত্তীৰ্ণ হয় তেওঁলোক